মই এটা খাচী মাংস ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া পিঁয়াজ কাটিলোঁ, আলু, বিলাহী, নহৰু, আদা, পিঁয়াজৰ পেষ্ট, তেল। এই কেৰাহী গৰম কৰিছোঁ। কেৰাহী গৰম হৈছে, এতিয়া তেল দিছোঁ। এয়া গোটা জিৰা অলপ পিচি লৈছোঁ, মই দেখাব পাহৰিছিলোঁ। এয়া তেল গৰম হৈছে, এতিয়া আলুকেইটা ফ্ৰাই কৰি লওঁ। আলুকেইটা ফ্ৰাই কৰা হৈ গ'ল, এতিয়া উলিয়াই লৈছোঁ। এতিয়া পিঁয়াজ দিব লৈছোঁ। পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি লওঁ। পিঁয়াজখিনি ফ্ৰাই কৰি হৈ গ'ল, এতিয়া দিছোঁ আদা নহৰু পেষ্ট। এতিয়া দিব লৈছোঁ হালধি গুড়ি। এতিয়া দিছোঁ খাচী মাংসখিনি, ভালদৰে ভাজি লওঁ। অলপ সময় ভজাৰ পাছত এতিয়া দিছোঁ পিঁয়াজৰ পেষ্টখিনি। এতিয়া দিব লৈছোঁ জিৰা গুড়িখিনি। কেমেৰাটো ধৰোঁতে বৰ অসুবিধা হৈছিলে, সেইবাবে মানুহজনে কেমেৰাটো ধৰি দিলে। এতিয়া ভালদৰে বনাব পাৰিছোঁ ভিডিঅ'টো। মাংসখিনি মই বহুত টাইম ভাজিছোঁ বাৰু দেই। এতিয়া দিব লৈছোঁ কাটি থোৱা বিলাহীখিনি আৰু অলপ টাইম ভাজিব লাগিব। কেমেৰাটো বহুত ধোঁৱা হৈ গ'ল, মাংস বনাই থাকোঁতে ধোঁৱা ওলাইছে কাৰণে বহুত কেমেৰাটো ধোঁৱা হৈ গৈছে। এতিয়া দিছোঁ নিমখখিনি দি অলপ টাইম ভাজিব লাগিব, তাৰপিছত আৰু পানী দিব লাগিব। এতিয়া দিব লৈছোঁ ভাজি থোৱা আলুখিনি। আলু কিন্তু বেছি টাইম মই নাভাজোঁ, কাৰণ কুকাৰত প্ৰেছাৰ কুকাৰত চিটি দিমতো, সেইটো কাৰণে বেছি টাইম ভজা নাই। এতিয়া পানী দিব হ'ব আৰু। এয়া কুকাৰত ভৰাইছোঁ মাংসখিনি।
অলপ গৰম পানী দি 3টা চিটি মাৰি আৰু বন্ধ কৰি দিম। এয়া গৰম পানী দিব লৈছোঁ এতিয়া। বেছি দিয়া নাই, অলপ দিছোঁ পানী। এনেই অলপ টাইম উতল এটা আহিলে এতিয়া মই কুকাৰৰ ঢাকনি বন্ধ কৰি দিম আৰু 3টা চিটি মাৰি অফ কৰি দিম। এয়া মাংস ৰেডি হৈ গ'ল। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ বাই বাই।